সোণাৰীত আন্তঃজিলা যোগাসন প্ৰতিযোগিতাৰ বাছনি শিবিৰ সম্পন্ন। চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি আন্তঃজিলা যোগাসন প্ৰতিযোগিতাৰ বাছনি শিবিৰ অনুষ্ঠিত হয়। সোণাৰী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই বাছনি শিবিৰত নিৰ্বাচিতসকলে আগন্তুক আন্তঃজিলা যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। জিলাখনৰ ভিন্ন প্ৰান্তৰ যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই বাছনি শিবিৰত কেইবাগৰাকীও যোগগুৰু উপস্থিত থাকি ডিব্ৰুগড়ত হ'বলগীয়া যোগাসনৰ কাৰণে শিশুসকলক বাছনি কৰা পৰিলক্ষিত হয়। এই যোগাসন প্ৰতিযোগিতাত উপস্থিত থাকে সমাজকৰ্মী স্বপন কৰ, ফুটবল প্ৰশিক্ষক ললিত চাবুকধৰা, অসম সাহিত্য সভাৰ সোণাৰী শাখাৰ কল্পনা বড়োকে আদি কৰি বিভিন্নজন অভিভাৱক অভিভাৱিকা উপস্থিত থাকে। আমাৰ আজি ইয়াতে যোগাসনৰ কম্পিটিশ্যন এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট কম্পিটিশ্যনৰ কাৰণে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ বাছনি শিবিৰ অনুষ্ঠিত হৈছে। আমি চেষ্টা কৰিছোঁ যোগাৰ এই বিষয়টো যেন চৰাইদেউ গোটেই জিলাতে প্ৰভাৱ পৰক আৰু যোগাসনৰ দ্বাৰাই আমাৰ শিশুসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ আৰু চাৰিত্ৰিক দিশতো বিকাশ সাধনৰ একমাত্ৰ উপায় হৈছে আমাৰ যোগাসন। এই যোগাসনৰ বিভিন্ন ক্ৰিয়াৰে আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিশুসকল বয়সস্থসকলৰ শাৰীৰিক সুস্থতা বিভিন্ন ধৰণৰ ৰোগৰ পৰা তেওঁলোকে সকাহ পায় আৰু তেওঁলোকৰ শাৰীৰিক গঠন সুন্দৰ হয়। ইয়াৰ উপৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগিতা একাগ্ৰতা আৰু তেওঁলোকৰ যিবিলাকৰ সৃষ্টিশীল কৰ্মবিলাক তেওঁলোকৰ এই বিকাশ সাধনৰ যিবিলাক আমাৰ সুপ্ত প্ৰতিভা আছে এই প্ৰতিভাবিলাক বিকাশ কৰি তোলাৰ একমাত্ৰ হৈছে এই যোগৰ অনুশীলন পদ্ধতি। আমি প্ৰাচীন কালৰ পৰাই ঋষিমুনিসকলে বহুত গভীৰ চিন্তা চৰ্চাৰ মাধ্যমেৰে তেওঁলোকে উদ্ভাৱন কৰি থৈ গৈছে এই এই বিদ্যা বহুত প্ৰভাৱী বিদ্যা যে এই যোগৰ অনুশীলন কৰিছে আৰু নিজে চৰ্চা কৰিছে বা আনকো শিকাইছে, তেওঁলোকে অনুভৱ কৰিব পাৰে এই যোগৰ মাহাত্ম্য কি। আমি এই সকলো দিশ চিন্তা চৰ্চা কৰি আমি যোগৰ আমাৰ এখন কমিটি আমি গঠন কৰিছোঁ। গঠন কৰি আমি ভাবিছোঁ যে আমাৰ শিশুসকল আগবাঢ়ি যাওক, আমাৰ সমাজখন আমাৰ দেশখন আমাৰ পৃথিৱীখনো সুন্দৰ হওক। এই বিষয়ে ভাবি বহুতো বিশেষজ্ঞ লোকে বহুতো চিন্তা চৰ্চা কৰিছে, তেওঁলোকে উপায় উলিয়াইছে আৰু আমিও তাকে অকণমান অৰিহণা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। সেই উদ্দেশ্যে আজি আমি ইয়াতে যোগৰ কম্পিটিশ্যন ভাগ আমি আজি সম্পন্ন কৰিবলৈ লৈছোঁ আৰু আজি এতিয়া যিখিনি যোগৰ চিলেকশ্যন হ'ব তেওঁলোকক আমাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলত আমি তেওঁলোকক পঠাম আৰু তাৰ পৰা তেওঁলোকে আৰু আগবাঢ়ি গৈ থাকিব। এই যোগৰ ইয়াৰ দ্বাৰাই আমি ভাবিছোঁ আমাৰ উদ্দেশ্য যাতে সফল হয়।